নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ পথাৰত। কি তুলি আছে? কঠীয়া তুলি আছে নে? কঠীয়া তুলি আছে। চাব আহিছোঁ, যি জোক ওলাইছে, দৌৰি দৌৰি গুচি আহিলোঁ। তেনেহ'লে ভিডিঅ'টি চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চাই দেখিব ভিডিঅ'টি শেষলৈকে, বহুত জোক আছে, সেইকাৰণে বেছি দূৰ যাবই নাপালোঁ, দৌৰি দৌৰি গুচি আহিলোঁ। চাব ভিডিঅ'টি তেনেহ'লে। এতিয়া আমি গৈ আছোঁ পথাৰলৈ। ভুই ৰুই আছে, চাব গৈ আছোঁ। আৰু এইপিনে হৈছে ভূটান পাহাৰ, অলপ অলপ দেখি পায়। আৰু এইপিনে হৈছে মানাহ, এই পিছফালে, আৰু এইপিনে হৈছে ভূটান পাহাৰ। ৰাস্তা একেবাৰে এনকে যাব লাগিব। দাদা আগে আগে গৈ আছে কঠীয়া লৈ, আৰু খোজকাঢ়ি গৈ আছোঁ। ৰাস্তা যিয়ে বেয়া। কঠীয়া তুলি তুলি আহি আছে, আৰু মই ভয়তে ইয়াৰ ওপৰত উঠি আছোঁ। ইমান জোক, আৰু ৰাস্তাৰ অৱস্থা নোহোৱা হৈছে। ট্ৰেক্টৰ এইপিনেদি যোৱাৰ কাৰণে একেবাৰে অৱস্থা নোহোৱা হৈছে। এয়া আমাৰ যা কেইজনী আৰে পিছত আয়ে ভিডিঅ' কৰি যি জোকৰ কাৰণে দৌৰি দৌৰি আহিলোঁ তাৰ পৰা। এইজনী হৈছে আমাৰ আই, কঠীয়া তুলিব গৈছে। এয়া নোৱাৰে, তথাপিও গৈছে। বলক কানা এয়া আছিলে মোৰ আজিৰ ভিডিঅ', আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।